নমস্কাৰ স্বাগতম ভাওনা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ নাট সামৰণি পাতিছে, তাতে খানা এটাও দিছে। বাহিৰৰ কোন চবকে দেখাম, চাই থাকিব। ঋতুপন দাস নমস্কাৰ। এয়া আমাৰ অবিনাশ, তাৰপৰা এয়া আমাৰ কোষাধ্যক্ষ সাধন দাস। চাই থাকিব, দেখাই থাকিম কি হয়। এয়া আমাৰ পিছফালে বিভীষণ বহি আছে, দাদু। চাই থাকক। এইভাগ নামঘৰতে আমাৰ সেইদিনা ভাওনা হৈছিলে। এয়া মানস প্ৰতিম দাস বাইন কৰিছিলে। ভাল বাইনে কৰিছে বাৰু, আৰু আশীৰ্বাদ কৰিব ডাঙৰ হ'ব। প্ৰথম হিচাপে ঠিকে আছে, ডাঙৰ হৈ যাতে আৰু ভালকৈ কৰিব পাৰে। এখেতে চকে মানুহক নেচায়, সিহঁতৰ দুখ এটা এইটোৱে আৰু। এই আমাৰ টপ্পা বাইন কৰিছিলে, কিন্তু টেঙা চৰ্বত নাপালে। এইজনে টেঙা খুব ভাল পায়, বহুত দুখ। নেমু টেঙা অকণমান পোৱা হেঁতেন, নিমখ ঘৰৰ পৰা লৈ আনে, নেমু টেঙা অকণমান পোৱা হেঁতেন খায়। এইটোৱে কি হ'ল, এইজন তিনিদা তেখেতে আমাৰ বিষ্ণু ডেজযোৰ আগবঢ়াইছিলে। যি ভাবি আগবঢ়াইছে আৰু চবে আশীৰ্বাদ এটা দিব আৰু ভাল হৈ গৈ। এইজন আমাৰ ডাইৰেক্টৰ, এয়া ডাইৰেক্টৰ আহিছে। ল'ৰাখিনি বেয়া, বহুত বেয়া। कौन है ये लोग? कहां से आते हैं? আমাৰ নাট সামৰণি আৰম্ভ হৈছে আৰু এয়া গদা কি লৈছিল তই সেইদিনা? মহিষী লৈছিলে। এয়া আমাৰ গণেশ দা। গণেশ দাই পুৰা দিছে। এয়া আমাৰ আশীৰ্বাদ ল'বলৈ বহিছে আৰু ভাওৰে এসোপা বাইন। চাই থাকক, দেখাই থাকিম। এয়া যদুমণি দাস, এখেতে সেইদিনা আমাৰ বিষ্ণু চৰিত্ৰত ৰোল কৰিছিলে। আগবাঢ়ি যাবলৈ আশীৰ্বাদ এটা দিব আৰু চবকে দেখাইছোঁ। এয়া গুডু, এয়া আমাৰ আৰম্ভণি হৈছে আৰু আজি গধূলি হৈছে। এয়া নাট সামৰি আছে, ভিতৰত দেখালোৱে। এয়া আমাৰ স্কুলবিলাক চলিছে আৰু চাই থাকক, দেখাম কোনকৈ আহিছে, চাই থাকক। এয়া ধ্ৰুৱদা আহিছে আৰু মাতিছোঁ আহিছে। এখেতে সেইদিনা ৰেণুকা ৰোলটো কৰিলে, আৰু মেকআপ আৰ্টিষ্টো আছিলে আৰু সেইদিনা দুটা ৰোলৰ নিচিনাই হ'ল আৰু। এখেতক আশীৰ্বাদ কৰিব যাতে আৰু আগুৱাই যাব পাৰে। এয়া আমাৰ বিবেক নাহা, নমস্কাৰ, আহি উপস্থিত হৈছেহি। এখেতে লৈছিলে পৰশুৰামৰ ভায়েক, ককায়েক আছিলে দেই। নামটো কি আছিলে? আশীৰ্বাদ কৰিব যাতে আকৌ ভাল কৰিব পাৰে আৰু আগলৈ। আপোনালোকে বিচৰা মতে নাই হোৱা, তথাপি যিকণ পাৰোঁ গুৰুজনৰ আশীষ লৈ আগবাঢ়ি আহিছোঁ। আশীষ কৰি থাকিব, আৰু এইবাৰ আমাৰ দেহে মনে কৰিম। আৰু আমাৰ চাণক্য আছে, তেখেতে আমাক উৎসাহ দি থাকে, সেইভাগে আগুৱাই যাম আৰু আশীৰ্বাদ। এয়া জিন্তু দা আহিছে, এখেতেও আশীৰ্বাদ কৰিব। নাৰদৰ চৰিত্ৰ ভালেই কৰে, আৰু যাতে ভাল কৰিব পাৰে আশীৰ্বাদ এটা কৰিব আৰু। এয়া ৰঞ্জিত দাস, নমস্কাৰ, এখেতে হাতীত ওলাইছিলে। আৰু এজন দেখাম হাতীত ওলোৱা, আৰু এজন আছে। এয়া আমাৰ ৰূপা দা, এখেতে আমাক বহুত সহায় কৰিছে, ধন্যবাদ থাকিলে। আজি আমাৰ লাষ্ট দিন আৰু নাট সামৰণি আৰু আগলৈও যাতে আমাক এনে সহায় সহযোগিতা কৰে। চিনি পাইছে নহয়, সেইদিনা ৰভাত যে দিয়াইছিলে আমাক গাঁৱৰ দোকানীজন, এইজনে আছে দেই।
এয়া ৰাজু দা, তেখেতে আমাক ভাল সহায় কৰিছে দেই। তেখেত বোলে বুঢ়া ভকত ন দেই। এয়া আমাৰ ৰঞ্জিত দাস, তেখেতেই পৰশুৰাম লৈছিলে। আশীৰ্বাদ কৰিব যাতে আগলৈ আৰু ভাল কৰিব পাৰে। এয়া চাই থাকক। ৰাহুল যোৱা ব্লগত মানে এইজন থাকি গৈছিলে, এইবাৰ আকৌ ভালকৈ উঠাই দিছোঁ আৰু। এয়া গুডু, এয়া বাবুখন, যিজনে বহুত লাজ কৰে দাড়িটো নাই কাৰণে গাই মৰা হৈছিলে। হাই এটা দি দে আৰু। এয়া আমাৰ কোষাধ্যক্ষজন দেই। বিয়নী, এক গদা। আমাৰ খানা পিনা আৰম্ভ হৈছে আৰু। বিয়নী এ গণেশ দা, ধুন্দা স্পেচিয়েল হাতীৰ ভিতৰত সোমাই এজন আছিলে দেই, 2 নম্বৰজন। আমাৰ খগেন জেঠু, বিচিত্ৰ দালি বিভাগত। কেনেকুৱা লাগিছে? পানী শিখৰ ওলাই ৰেণুকাৰ খং উঠিছে। এয়া আমাৰ নাট সামৰি আজৰি হ'ল আৰু। খানা পিনা খাই পিনে চব গ'লগৈ আৰু ঘৰ। বেয়া চেয়া নাপাব আৰু, এয়াই দেখাইছোঁ আৰু কি দেখাম। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, সেইটোৱে আৰু। ধন্যবাদ।